সঁচাকে খৈৰাবাৰী সমষ্টি আজি বিভিন্ন জাতি জনগোষ্ঠী আৰু বিভিন্ন দলৰ লোকসকলে UPPL দলত সদায় যোগদান কৰি আছে। আমি দেখিছো এটা ভাল ফলাফল ইয়াতে হ'বলৈ গৈ আছে। অহা নিৰ্বাচনত UPPLক সকলো জাতি জনগোষ্ঠীৰ লোকসকলে ভোটদান কৰিবলৈ ইতিমধ্যে সংকল্পবদ্ধ হৈছে। আজি খৈৰাবাৰী সমষ্টিৰ অন্তৰ্গত খৈৰাবাৰীৰ ৰাণীপুখুৰী পাৰত এটা বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল আৰু এইখন কাৰ্যসূচীত ইতিমধ্যে সৰ্বমুঠ 52 গৰাকী BPF BJPৰ পৰা আহি সদস্যসকলে যোগদান কৰিছে। আমি তেখেতসকলক উষ্ম আদৰণি জনাইছো আৰু আমি আশা কৰিছো ইলেকশ্যনলৈকে কিন্তু বহুত মানুহ যোগদান হ'ব। বহু মানুহৰ পৰা খবৰ আহি আছে আৰু সদায় যোগদান হৈ আছে। আজি ইয়াত এটা হৈছে আৰু গধূলিলৈকে ক'ৰবাত দুটা তিনিটা আৰু হৈ যাব। গতিকে আমি সদায় পাই আছো যোগদান কাৰ্যসূচী আমি লৈ আছো। গতিকে আমি আদৰণি জনাইছো সকলোকে আৰু খৈৰাবাৰী সমষ্টি এইবাৰ UPPLৰ হাতত। ইয়াত কোনো প্ৰতিদ্বন্দ্বী নাই। বিজেপি আজিৰ তাৰিখত ইয়াত কোনো ফেক্টৰ নহয়। আজিৰ তাৰিখত BPF ইয়াত ফেক্টৰ নহয়। আমি UPPL দলে ইয়াতে যিখিনি ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছো, ইয়াক মানে মানুহে শলাগ লৈছে আৰু সকলোৱে এটা আশা কৰি আছে যে UPPLৰ ইয়াতে MCLA জিকি গ'লে নিশ্চয় উন্নয়নৰ কাম কৰিব আৰু প্ৰমোদ বড়োৰ যিটো এটা নেতৃত্ব, সবল নেতৃত্বৰ প্ৰতি আস্থা সকলোৱে জনাইছে। আমি আশা কৰি আছো তেখেতৰ নেতৃত্বতে খৈৰাবাৰী সমষ্টি উদ্ধাৰ হ'ব আৰু পৰৱৰ্তী সময়ত যিটো নতুন কাউন্সিল হ'বলগীয়া আছে, প্ৰমোদ বড়োৰ নেতৃত্বত এটা নতুন কাউন্সিল আহি আছে অতি শীঘ্ৰে আৰু আমি উন্নয়নৰ কাম কৰিব পাৰিম। তেখেতৰ যিটো মিছন ভিজন আছে এইটো আমি বাস্তৱায়িত কৰিবৰ কাৰণে গোটেই BTR-বাসী আমি ৰখি আছো আৰু এই ক্ষেত্ৰত খৈৰাবাৰীবাসীয়েও এতিয়া সহযোগিতা কৰিবলৈ আগবাঢ়ি গৈছে। আমি মহিলাৰ কিন্তু মানে UPPLক গালি পাৰিয়ে তেখেতে কি উপায় নাই। তেখেতৰ আজিৰ তাৰিখত অস্ত্ৰ কি আছে? গালি পাৰাৰ কোনো যুক্তিয়ে নাই। তেখেতৰ লগত আজিৰ তাৰিখত কোনো নাই। খাম্পা বৰগয়াৰী নাই, চন্দন ব্ৰহ্ম নাই, হিতেশ বসুমতাৰী নাই, মানে আমাৰ হেৰি নাই, আগৰ সংগী আছিলে ৰেৱৰেৱা নাৰ্জীহাৰীও, আমাৰ ইফালে নেৰচন বড়ো নাই, কোনোৱে তেখেতৰ লগত নাই। জয় মুছাৰী নাই, ধনঞ্জয় বসুমতাৰী নাই। আজিৰ তাৰিখত তেখেতৰ লগত কোনোৱে নাই আৰু আজিৰ তাৰিখত তেখেতে এইকাৰণে মানে একেবাৰে আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে। আমি দেখিছো যে অহা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ BPF দলে খুব বেছি যদি পায় 5খনমান আসন পাবলৈ সক্ষম হ'ব, তাৰ বেছি নাপায় আৰু ইয়াত মানে একক সংখ্যাগৰিষ্ঠতা লৈ UPPLে চৰকাৰ গঠন কৰিব আৰু এইটো তেওঁ নিজেও নিশ্চিত হৈ আছে আৰু সেইকাৰণে তেখেতে হয়তো আজি ভয় কৰিছে। ভয় কৰাৰ কাৰণে মানুহক গালি পাৰিবলৈ আৰম্ভ কৰিছে। UPPL সকলোতকৈ ওপৰত আছে, সেইকাৰণে UPPL দলক গালি পাৰিবলৈ আৰম্ভ কৰিছে। উপায় নাই তেখেতৰ।